সুগাৰৰ ৰোগী এজনে সুগাৰ হোৱাৰ লগে লগে কিছুমান ভুল কৰিব লয়, যাৰ কাৰণে কি হয় তেওঁ আজীৱন সুগাৰৰ ৰোগী হৈ থাকিব লগা হয়। যদি সুগাৰৰ ৰোগী এজনে কেইটামান ভুল নকৰে তেনেহলে তেওঁ বহুত সোনকালে এটা সাধাৰণ মানুহৰ জীৱন অতিবাহিত কৰিব পাৰে। আহক সেইকেইটা ভুল কি কি মই আপোনালোকক কৈ আছো, আপোনালোকে সেই ধৰণে কৰিব। সঁচা কথাবিলাক আচলতে ভিতৰৰ নকয় কোনেও, তো মইতো আপোনালোকৰ জানেই আগৰ পৰা সব খোলা খুলি কৰি কৈ দিয়া মানুহ। প্ৰথম কথা, যদি সুগাৰ হৈছে আপোনাৰ তেনেহলে ভাত এৰি কেতিয়াও ৰুটিত নধৰিব। যদি আপুনি ভাত এৰি ৰুটিত ধৰিছে তেনেহলে আপুনি আজীৱন সুগাৰৰ ৰোগী হ'ব। ভাত আমাৰ পৰিৱেশ হিচাপে, আমাৰ জলবায়ু হিচাপে প্ৰকৃতিয়ে আমাক ভাত খাবলৈ কয়, কিন্তু আমি ভাত এৰি যদি ৰুটিত ধৰো কি হ'ব? প্ৰথমতে কিছুদিন পেচাবৰ পৰিমাণটো কমি যাব, আমাৰ লাগিব সুগাৰ কমিল নেকি, নাই নহয়। চাউলত পানী বেছি থাকে, ভাতত পানী বেছি থাকে, সেইকাৰণে আমাৰ ভাত খালে 2-3 বাৰ বেছি পেচাব লাগিব পাৰে, এইটো সাধাৰণ কথা। ৰুটিত পানী একদম কম থাকে, তো সেইকাৰণে পেচাব কমি যাব পাৰে, কিন্তু এইটো নহয় যে সুগাৰ কণ্ট্ৰলত আহিছে, তেনেকুৱা নহয়। আপুনি এইটো ভুল নকৰিব। বিশেষ কৰি কিছুমানে কি কৰে, ৰাতি ৰাতি ভাত খোৱা বন্ধ কৰি ৰুটি খাবলৈ লয়, তো এইটো ভুল কেতিয়াও নকৰিব। সুগাৰ হৈছে, আপুনি যি খাদ্য খাই আছে তাতে অলপ সলনি কৰিব পাৰে। প্ৰাকৃতিক ধৰণে খোৱা আৰম্ভ কৰক, প্ৰকৃতিৰ লগত আহক। প্ৰাকৃতিক ধৰণে মানে কি? খুব বেছি পলিচ কৰা চাউল, দাইল, ময়দা, ৰিফাইন তেল, চেনি এইবিলাক খোৱা বন্ধ কৰক। চেনিহে নাখাব, গুড় আৰু এইটো মৌ খাব পাৰে। পলিচ নকৰা চাউল মানে আমাৰ যিটো উখোৱা চাউল আছে বা আহু চাউল আছে, আহু চাউলটো যদি পায় বিৰাট ভাল। আহু চাউল ডায়েবেটিছ ৰোগীৰ কাৰণে অমৃত। লাহে লাহে লুপ্ত হ'ব ধৰিছে, আপোনালোকে খোৱা অভ্যাস কৰক, আকৌ আহি যাব বজাৰত। আহু চাউল সুগাৰ ৰোগীৰ কাৰণে অমৃত। উখোৱা চাউল যিটো আমি ধানটো বইল কৰি পেলাই বনাই, সেইটো বিৰাট ভাল সেইকাৰণে সুগাৰৰ পেচেণ্টৰ কাৰণে। দাইল যিটো দালি খাওঁ, ফালা দালিটো নাখাব, দালি গোটা দালিটো খাব। মুগৰ হওক, মচুৰৰ হওক, গোটা দালিটো খাব। আৰু পলিচ নকৰাটো যিমান পাৰে কম পলিচ কৰা খাওক, পলিচ কৰা দালি নাখাব। তাৰপিছত ডেক্সিৰ ভাত খাব, প্ৰেছাৰ কুকাৰৰ ভাত নাখাব, ডেক্সিৰ ভাত খাওঁ। ডেক্সিৰ ভাত খালে সুগাৰ বহুত সোনকালে নৰ্মেল হৈ যায়। ময়দাৰ বস্তু, কোনো ধৰণৰ বস্তু নাখাব। ময়দা দি বজাৰত যিবিলাক বস্তু বনায়, পুৰি বা যিবিলাক বনায় আৰু চিংৰা টিংৰা, সেইবিলাক নাখাব। আটাৰ বস্তু খাওক, কম পৰিমাণে খাওক। ব্ৰেড, বিস্কুট এইবিলাক আটাৰো পায় আজিকালি বজাৰত, খাব পাৰে, এইবিলাক ময়দাৰ একদম নাখাব। তাৰপিছত মিঠা, চেনি বা চকলেট বা মিঠাই চিঠাই যিবিলাক দিয়ে মিঠা, সেইবিলাক মিঠা নাখাব। প্ৰাকৃতিক মিঠা খাওক। প্ৰাকৃতিক মানে মৌ, গুড় এইবিলাক খাব পাৰে, বা ফলৰ মিঠা খাব পাৰে। অপ্ৰাকৃতিক মিঠা একদম নাখাব। মধুৰম ৰসম অমৃতম তুল্যম, মনত ৰাখিব, মধুৰম ৰসম অমৃতম তুল্যম। মধুৰ ৰস অমৃতৰ সমান। যেতিয়া এজন সুগাৰ ৰোগীৰ শৰীৰত মিঠা ৰসটো পৰিমাণ কমি যায়, মিঠা ৰসৰ পৰিমাণ কমি যায়, তেতিয়া তেওঁৰ শৰীৰত নপুংসকতা আহে। যেতিয়ালৈকে মিঠা ৰস আছে শৰীৰত তেতিয়ালৈকে নপুংসকতা নাহে, যেতিয়া কমি যায় তেতিয়া আহে। এজনী মহিলা, এগৰাকী মহিলা হিচাপে জীৱন অতিবাহিত কৰাৰ কাৰণে তেওঁক মধুৰ ৰসৰ দৰকাৰ। এজন পুৰুষ হৈ থাকিবলৈ তেওঁক মধুৰ ৰসৰ দৰকাৰ। তো ভুল নকৰিব যে মিঠা খাইছো মানে সুগাৰ হ'ব, তেনেকুৱা নহয়। সুগাৰ হলে অপ্ৰাকৃতিক মিঠা বন্ধ কৰি দিব লাগে, প্ৰাকৃতিক মিঠা খাই থাকিব পাৰে। তাৰপিছত ৰাতি যিমান পাৰে খাদ্য সোনকালে খোৱা অভ্যাস কৰক। সুগাৰ ৰোগে ৰাতি যিমান পাৰে সোনকালে খাদ্য খাওক। ভাতেই খাব, ভাতেৰ ৰুটিত নধৰিব। ভাতেৰ ৰুটিত ধৰা মানে আপুনি সুগাৰ গোটেই জীৱন আপোনাৰ শৰীৰত পালন কৰি ৰাখা। তাৰপিছত সুগাৰ ৰোগীৰ ঔষধৰ লগত সুগাৰ ৰোগীৰ তেজ চাফা কৰাটো খুব দৰকাৰ। তেজ চাফা কেনেকৈ কৰিব? তেজ চাফা, তেজত যাতে কলেষ্ট্ৰল নাথাকে, কোনো ধৰণৰ বেয়া বস্তু নাথাকে, ব্লাড এচিডিটি জমা নহয়, তাৰ কাৰণে অৰ্জুন চালৰ ৰস আৰু অৰ্জুন গুৰি যিকোনো এটা খাব পাৰে।
চাব চুগাৰ ৰোগে গোটেই জীৱন ঔষধ খাই থাকিব লগা হয় তেওঁলোকে তেজটো চাফা নকৰে কাৰণে তেজটো চাফা কৰাৰ কাৰণে অৰ্জুন চালৰ ৰসটো খাওক অৰ্জুন চালৰ ৰস নিয়মিত খাওক 3 মাহ বা 6 মাহলৈকে খাব পাৰে তেতিয়া তেজটো চাফা হৈ যাব তেতিয়া লাহে লাহে চুগাৰ কণ্ট্ৰলত আহি যাব এতিয়া মানুহে ধৰক চুগাৰৰ কাৰণে ঔষধ হিচাপে গিলৈ খায় কোনোবাই মেথি খায় কোনোবাই মেথিজনী কালজিৰা মিশ্ৰণটো খায় এইবিলাক আমাৰ এপছতো পোৱা যায় সঞ্জীৱন লাইফত তাৰ লগত চুগাৰৰ পেচেণ্টে অৰ্জুন ৰসটো খোৱা কৰক তেওঁলোকে তেতিয়া আজীৱন চুগাৰ ৰোগী হৈ থাকিব নালাগে এইখিনি এজন চুগাৰ ৰোগীৰ কাৰণে সাধাৰণ নিয়ম এইখিনি পালন কৰিলে কি হয় এজন চুগাৰ ৰোগী বহুত সোনকালে এটা সাধাৰণ জীৱন অতিবাহিত কৰিব পাৰে সাধাৰণ জীৱন এটা পোৱা যায় ধন্যবাদ